মানুহৰ ওচৰত যিখিনি থাকে সেইখিনি কেতিয়াও গুৰুত্ব নিদিয়ে আৰু দূৰৰ বস্তুবোৰ সদায় ভাল লাগে। এনেকুৱা সমীৰৰ হৈছিল, যিয়ে গাঁৱৰ শান্তিপূৰ্ণ পৰিৱেশ, শীতল বতাহ এৰি চহৰত থাকিব বিচাৰিছিল। মাটিৰ গোন্ধ এৰি চহৰৰ বতাহ ল'বলৈ ইচ্ছা কৰিছিল। বাধ্যতা আৰু দায়িত্ব থাকিলে মানুহে সকলোবোৰ কৰিব পাৰে, কিন্তু সমীৰৰ তেনেকুৱা কোনো দায়িত্ব বা বাধ্যতা নাছিল। সমীৰে ঘৰৰ পৰা যোৱাৰ সময়ত দেউতাকে বুজাইছিল যে আমি শান্তিৰে চলিব পৰাকৈ আমাৰ ওচৰত সকলোবোৰ আছে। ভগৱানৰ কৃপাত আমাৰ একোৰে প্ৰয়োজন নাই। তুমি আমাৰ একমাত্ৰ ল'ৰা। তুমি আমাৰ লগত থকাটো আমি বিচাৰোঁ। কিন্তু সমীৰে দেউতাকৰ কথাখিনি মানিবলৈ প্ৰস্তুত নাছিল আৰু কৈছিল, আপুনি গোটেই জীৱনটো গাঁৱতে কটালে। মই গোটেই জীৱন গাঁৱত থাকিবলৈ নিবিচাৰোঁ। দেউতাকে কৈছিল, আমি যিমানবোৰ অৰ্জন কৰিছোঁ সকলোবোৰ তোমাৰ কাৰণে। ইয়াৰ সা-সম্পত্তি, ঘৰ-বাৰী এৰি চহৰত কিয় চাকৰি কৰিব লাগে? ডেকা ল'ৰা-ছোৱালীসকলে এবাৰ যি মনতে ভাবি লয় সেইটো কৰিবলৈ উঠি পৰি লাগে। তেওঁলোকে পাহৰি যায় যে মাক-দেউতাকে যিবোৰ কথা কৈ আছে সেইবোৰ কেৱল কথা নহয়, তেখেতলোকৰ অভিজ্ঞতা হয়। সমীৰে কাৰোৱে কথা বুজিব বিচৰা নাছিল। সমীৰে কৈছিল, এতিয়া আগৰ দৰে দিন নাই। আপোনালোকে কিয় ইমান চিন্তা কৰি আছে? এতিয়া মোবাইল আছে, ভিডিঅ' কল কৰিব পাৰি। মই দূৰত থাকিও সদায় আপোনালোকক দেখা দি থাকিম। সমীৰে চহৰলৈ গৈছিল আৰু সৰু ব্যক্তিগত চাকৰি এটা কৰিবলৈ লৈছিল। দৈনিক 9-10 ঘণ্টা কাম কৰি মাহেকত 15,000 দৰমহা পাইছিল। সমীৰে মাক-দেউতাকক কৈছিল যে সি কাম কৰিবলৈ লৈছে। দেউতাকে আকৌ বুজাইছিল, তোমালৈ আমাৰ বহুত মনত পৰে, ঘৰলৈ গুচি আহা। কিন্তু সমীৰে সেইটো মনা নাছিল আৰু চহৰীয়া জীৱন কটাবলৈ বিচাৰিছিল। সমীৰৰ মাক বহুত চিন্তাত আছিল, কিন্তু দেউতাকে বুজাইছিল যে একো চিন্তা কৰিব নালাগে, নিজৰ মনৰ মতে কৰিবলৈ দিয়া। কেইদিনমানৰ পাছত নিজে ঘৰলৈ উভতি আহিব। 2 মাহলৈ সমীৰে কাম কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু লাহে লাহে কামৰ বোজা বাঢ়িছিল আৰু ব্যক্তিগত কামত সময়ৰ কোনো ঠিক নাছিল আৰু মাক-দেউতাকৰ লগত কথা পতা লাহে লাহে কমি গৈছিল। প্ৰায় 4 দিনৰ পাছত সমীৰে ঘৰৰ ফোন উঠাইছিল। তেতিয়াই দেউতাকে কৈছিল, বেটা, ইমান কি কাম যে ঘৰৰ ফোন উঠাবলৈ সময় নোপোৱা? তোমাৰ মায়ে ভৰিত বেয়াকৈ আঘাত পাইছে 3 দিন আগত। সমীৰে কৈছিল, এতিয়া অলপ ভাল পাইছেনে? দেউতাকে কৈছিল, প্লাষ্টাৰ কৰিছে ডক্তৰে। সমীৰে কৈছিল, এবাৰ ভিডিঅ' কলত মাৰ লগত কথা পাতোঁ। মোৰ এতিয়া ছুটি নাই যে যাব নোৱাৰিম। মাকে ফোনত সমীৰক কৈছিল, ইমান চিন্তা কৰিব নালাগে, মই ঠিকে আছোঁ। ভালকৈ খোৱা-লোৱা কৰা নাই নেকি? ক্ষীণাইছা দেখোন। মই যাম নেকি কেইদিনমানলৈ? সমীৰে মাকক আহিবলৈ বাধা কৰিছিল, কাৰণ সমীৰে এটা সৰু ৰুমত বন্ধু কেইজনমানৰ লগত একেলগে আছিল। গাঁৱৰ শীতল পৰিৱেশৰ পৰা আহি সমীৰে চহৰৰ পৰিৱেশৰ লগত ভালদৰে মিলিব পৰা নাছিল আৰু মাকৰ লগত কথা পতাৰ 3 দিন পাছতে সমীৰৰ গা বেয়া হৈছিল। সমীৰে কামত যাব পৰা অৱস্থাত নাছিল বাবে ৰুমতে জিৰণি লৈ আছিল। মাকৰ লগত কথা পাতোঁতে মাকে বুজি পাইছিল যে সমীৰৰ গা বেয়া। মাকে সুধিছিল, সমীৰ, কি হৈছে? সমীৰে কৈছিল, নাই মা, অলপ গা বেয়া। মাকে কৈছিল, কেইদিনমান ঘৰলৈ আহি জিৰণি লোৱা আৰু তাৰ পাছত আকৌ যাবা। কিন্তু সমীৰে ছুটি নাই বুলি কৈছিল। পাছদিনাখন সমীৰে ৰুমত আৰাম কৰি থাকোঁতে ৰুমৰ দুৱাৰখন টুকুৰিয়াই দিয়া শব্দ শুনি দুৱাৰখন খুলি দেখিছিল যে মাক-দেউতাক আহিছে। মাকে ভৰিখন এতিয়াও ভাল পোৱা নাছিল আৰু লাঠিৰ সহায়ত খোজকাঢ়ি আহিছিল। সমীৰৰ বিশ্বাস হোৱা নাছিল যে মাকে এইটো অৱস্থাত সমীৰক লগ কৰিবলৈ আহিছিল। সমীৰে কৈছিল, মা, এইটো অৱস্থাত কিয় আহিব লাগে? ভিডিঅ' কলত কথা পাতিলোঁ হয়। সমীৰৰ কথাখিনি শেষ নহওঁতে মাকে কৈছিল, মোবাইলত একো ভাল নালাগে আৰু তই ইমান ক্ষীণাইছা। ফোনত চাই কথা পাতিলে তোক চুব নোৱাৰি নহয়। মাকৰ কথা শুনি সমীৰে খুব কষ্টৰে নিজৰ চকুপানী ধৰি ৰাখিছিল। মাকে কৈছিল, তই যাব নোৱাৰিলে কি হ'ল? আমিতো আহিব পাৰিম। আমাৰ কাৰোৰে অনুমতিৰ লোৱাৰ প্ৰয়োজন নাই। দেউতাকে কৈছিল, আমি জোৰ কৰি তোমাক ঘৰলৈ লৈ যাবলৈ অহা নাই। তুমি নিজৰ ইচ্ছামতে সুখী থাকা। কিন্তু
কেতিয়াও একো কথাক লৈ চিন্তা নকৰিবা। সদায় সকলোবোৰ কথা আমাৰ লগত আলোচনা কৰিবা। সকলোবোৰ কথা শুনি সমীৰৰ অনুভৱ হৈছিল যে এনেকুৱা মাক দেউতাক পোৱাৰ বাবে সমীৰ কিমান ভাগ্যশীল। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি মোৰ কাহিনীবিলাক ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।